নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব' এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাও অৱশেষত 10 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এয়া আমাৰ হাতত ফলাফল আহি পৰিছে এই মুহূৰ্তত আমি সৰ্বপ্ৰথমে নিউজ 18ত আমি ব্ৰেক কৰিম এই খবৰ প্ৰথম স্থান হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা অনুসৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ ৰক্তোৎপল শইকীয়াই লাভ কৰিছে প্ৰথম স্থান St. Mary's High School ছাত্ৰ ৰক্তোৎপলে লাভ কৰিছে 597 নম্বৰ লাভ কৰি শীৰ্ষস্থানত উজলি উঠিছে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া লখিমপুৰ St. Mary's High School ছাত্ৰ ৰক্তোৎপল শইকীয়া আনহাতে দ্বিতীয় স্থানৰ খবৰ জনাও দ্বিতীয় স্থানত নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধিয়ে লাভ কৰিছে দ্বিতীয় স্থান আৰু তৃতীয় স্থানত আছে তিনিজনকৈ ছাত্ৰ-ছাত্ৰী পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ডন বস্কো হাইস্কুলৰ মৃদুপৱন কলিতা তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ ডন বস্কো HSLC স্কুলৰ ছাত্ৰ লাবিব মুজিব আৰু বিপুৰীয়াৰ লোহিত ডিক্ৰং HSLC স্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতিম দাসে লাভ কৰিছে তৃতীয় স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানৰ খবৰ এই মুহূৰ্তত জনাইছো প্ৰতিগৰাকী স্থান প্ৰাপকৰ সৈতে আমাৰ সাংবাদিক আছে প্ৰতিগৰাকী স্থান প্ৰাপকক আমি লাইভ দেখুৱাম তেওঁলোকৰ মনোভাৱ এই মুহূৰ্তত আমি জানিম এজনকৈ সাংবাদিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন জিলাত প্ৰতিগৰাকী স্থান প্ৰাপকৰ সৈতে আমাৰ সাংবাদিক আছে এই মুহূৰ্তত লাইভত আমি প্ৰথম তিনিটা খবৰ প্ৰথমে জনাইছো আপোনাক প্ৰথম স্থানত উজলি উঠিবলৈ সক্ষম হ'ল লখিমপুৰ জিলা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল 597 নম্বৰ লাভ কৰি প্ৰথম স্থান অৰ্থাৎ শীৰ্ষস্থানত উজলি উঠিছে লখিমপুৰৰ ৰক্তোৎপল শইকীয়া লখিমপুৰ St. Mary's High School ছাত্ৰ ৰক্তোৎপল দ্বিতীয় স্থানৰ খবৰ জনাইছো দ্বিতীয় স্থানত নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধি আৰু তৃতীয় স্থান লাভ কৰিছে তিনিজনে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ডন বস্কো হাইস্কুলৰ মৃদুপৱন কলিতা ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ ডন বস্কো HSLC স্কুলৰ ছাত্ৰ লাবিব মুজিব আৰু বিপুৰীয়াৰ লোহিত ডিক্ৰং HSLC স্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতিম দাসেও লাভ কৰিছে তৃতীয় স্থান প্ৰথম গৰাকী স্থান প্ৰাপকৰ কাষত আছে আমাৰ সাংবাদিক সঞ্জীৱ লাহন এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হম প্ৰথম গৰাকী স্থান প্ৰাপক শীৰ্ষত যিজন উজলি উঠিছে ৰক্তোৎপল শইকীয়াৰ সৈতে আছে আমাৰ সাংবাদিক সঞ্জীৱ লাহন সঞ্জীৱ সংযুক্ত হৈছে এই মুহূৰ্তত আপোনাৰ সৈতে নিশ্চিতভাৱে জয়ন্ত লখিমপুৰৰ কাৰণে অতি সুখৰ খবৰ আৰু লখিমপুৰৰ ভিতৰত ক'ব লাগিব St. Mary's স্কুলৰ কাৰণে অতি সুখৰ খবৰ যিহেতু অসমৰ শীৰ্ষত থকা যি ৰক্তোৎপল শইকীয়া এই St. Mary's স্কুলৰ এজন ছাত্ৰ আৰু তাৰ উপৰিও অন্য তিনিজন ৰক্তোৎপলকে ধৰি তিনিজনে এই St. Mary's স্কুলৰ পৰা ইতিমধ্যে পঞ্চম স্থান আৰু দশম স্থান লাভ কৰি কীৰ্তি কঢ়িয়াই আনিবলৈ সক্ষম হৈ যাব St. Mary's স্কুলৰ সমগ্ৰ পৰিৱেশ দেখুৱাম আৰু যদি সম্ভৱ হয় ৰক্তোৎপল এই ছাত্ৰ ছাত্ৰীসকলৰ মাজতে আছে কথা পতাৰ যত্ন কৰিম মই দেখুৱাই আছো সমগ্ৰ পৰিৱেশ St. Mary's স্কুলৰ মই সমগ্ৰ পৰিৱেশ দেখুৱাই আছো ছাত্ৰ ছাত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰী আছে আৰু অভিভাৱক সকলো আছে সকলোৰে মাজত আনন্দৰে উঠলি উঠিছে সকলো আনন্দৰ দিন যেহেতু ক'ব লাগিব মই লগ পাইছো দশম স্থান পোৱা আয়ান মিত্ৰক লগ পাইছো ইয়াৰ পিছত আমি ৰক্তোৎপলৰ লগত কথা পাতিবলৈ যত্ন কৰিম মই প্ৰথমে শুভকামনা জনাইছো এই পোনপটীয়া সম্প্ৰচাৰ স্কুলত আহি বহুত ভাল লাগিছে চবে কংগ্ৰেচুলেট কৰিছে সুখী হৈছো স্কুলত আজি তোমালোকৰ তোমাকে ধৰি তিনিজনে আজি ষ্টেণ্ড কৰিবলৈ সক্ষম হ'ল অতি ভাল খবৰ বুলি ক'ব লাগিব তেওঁলোক মোৰ ভাল লগৰে হয় আৰু যেতিয়া শুনিছোঁ যে লগৰবোৰে পাইছে তেতিয়া আৰু সুখী হৈছোঁ মই নিতান্তই ৰক্তোৎপলৰ লগত মই কথা পতাৰ যত্ন কৰিম আমি পোনপটীয়া সম্প্ৰচাৰ আছোঁ পুনৰ কৈছোঁ যে St. Mary's স্কুলত আজি এক সুকীয়া পৰিৱেশ অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি ৰক্তোৎপলে যি ইয়ালৈ কীৰ্তি কঢ়িয়াই আনিছে সেই কীৰ্তি অসমীয়া সংগীতক আৰু সেই গতি মই দেখি অতি ভাল পাইছোঁ আৰু সেই সংগীত শুনিও মই ভাল পাইছোঁ গতিকে মই বিচাৰোঁ এই গতিটোৱে যাতে অব্যাহত থাকক কাৰ গান তোমাৰ আটাইতকৈ বেছি ভাল লাগে মোৰ জুবিন গাৰ্গকে ক'বলৈ গ'লে বেছি ভাল লাগে কাৰণ তেওঁৰ গানে মই বেছিকৈ শুনো কিন্তু বৰ্তমান নতুন গায়ক গায়িকাৰ গানো মই মাজে সময়ে শুনো কাৰণে সেয়াও মোক শুনি ভাল লাগে নিশ্চয় সাহিত্য কিন্তু সৰ্বত্ৰতে আছে বিজ্ঞানতো আছে গণিততো আছে সৰ্বত্ৰতে সাহিত্য আছে বৰ্তমানৰ বিজ্ঞানৰ সাহিত্য কোন দিশেৰে গৈছে বুলি তুমি মনত তোমাৰ ভাৱ হয় বৰ্তমান বিজ্ঞান কিন্তু তাৰ লগে লগে আমি পৰিৱেশকো কিন্তু নষ্ট কৰি আছোঁ চ' বিজ্ঞানৰ সাহিত্যই এই পৰিৱেশ নিজে যোনটোতো উন্নতি কৰিছে হয়তোতো কৰকে
বেছি ভাল হ'ব। এয়া ৰক্ষিতৰ লগত আমি কথা পাতি আছোঁ। কি ক'বা ৰাতিপুৱাই সুধিছিলোঁ কেনেকুৱা লাগিছে, আকৌ একেখিনি কথাকে সুধিম। হয়, অনুভৱটো ঘৰতটোতো ভাল লাগিছিলে, কাৰণ তেতিয়াই মই অতি আৱেগিক আৰু উৎফুল্লিত হৈ গ'লোঁ। কিন্তু স্কুল ইমান বছৰে মই স্কুলত পঢ়িলোঁ আৰু আজি স্কুলত এনেকুৱা এটা সন্মান পাবলৈ সক্ষম হ'লোঁ, সিয়ে মোৰ যোনটো সুখ সেইটো দুগুণ বা বহু গুণে বৃদ্ধি কৰিলে। তিনিওকে একেখন মঞ্চত উঠাই সুন্দৰকৈ আজি বিদ্যালয় কৰ্তৃপক্ষক সম্বৰ্ধনা জনাইছে, এক ভাল লগা দৃশ্য। আশা কৰিছিলে কি? হয়, আশাটো এদিন কৈছোঁ যে তালিকাত থাকিম, আৰু বিশেষকৈ মোৰ লগত যোন দুজন বন্ধু আছে, মোৰ অতি ভাল বন্ধু, আৰু তেওঁলোকৰ লগত একেখন মঞ্চতে বা একেটা পজিশ্যনতে এনেকৈ থিয় হৈ পেলাই মই বহুত আৱেগিক। হয় জয়ন্ত, আমি পুনৰ কৈছোঁ যে ৰক্তোৎপলৰ নিশ্চয় এই মুহূৰ্তত আৱেগিক এটা পৰিৱেশ আৰু স্বাভাৱিকতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলত, যিগৰাকী ছাত্ৰ ৰক্তোৎপল শইকীয়া ইতিমধ্যে প্ৰথমবাৰ News18 অসম নৰ্থ ইষ্টৰ সন্মুখত তেওঁৰ প্ৰতিক্ৰিয়া, তেওঁৰ মনোভাৱ প্ৰকাশ কৰিছে। যথেষ্ট আনন্দিত হৈ উঠিছে আৰু উৎসৱমুখৰ পৰিৱেশ, মিঠাই খুৱাই আনন্দ ভাগ বতৰা কৰিছে। এই মুহূৰ্তত লখিমপুৰৰ পৰিৱেশ আমাক দেখুৱাইছে সঞ্জীৱ লাহনে, আৰু এই খবৰ লাভ কৰাৰ লগে লগে ৰক্তোৎপলৰ কাষত উপস্থিত হৈছিল আমাৰ সাংবাদিক সঞ্জীৱ লাহন। আমি সেই পৰিৱেশ বা সেই অনুভৱ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। সঞ্জীৱ লাহনৰ সন্মুখত কি কথা ব্যক্ত কৰিছে ৰক্তোৎপল শইকীয়াই। আৰু এয়া লখিমপুৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ছেইণ্ট মেৰিজ হাইস্কুলৰ 3গৰাকী ছাত্ৰ প্ৰথম 10টা স্থানত উজলি উঠিবলৈ সক্ষম হৈছে, আৰু তাৰ পিছতে এনেকুৱা এটা স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। শিক্ষক শিক্ষয়িত্ৰী কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা সকলোৱে নাচি বাগি আনন্দ প্ৰকাশ কৰিছে। এই মুহূৰ্তত এয়া ছেইণ্ট মেৰিজ হাইস্কুলৰ পৰিৱেশ আমি দেখুৱাইছোঁ। লখিমপুৰত আমাৰ হাতত আহিছে যি ফলাফল, এই ফলাফল অনুসৰি লখিমপুৰ জিলাত 6গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে স্থান। 6টা স্থান লাভ কৰি লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এইসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে। আৰু এতিয়া যেন এই মুহূৰ্তত প্ৰতিযোগিতাৰ দৌৰত লখিমপুৰ জিলা আগুৱাই আছে, শীৰ্ষত আছে লখিমপুৰ জিলা। 6গৰাকী স্থান লাভ কৰিছে লখিমপুৰ জিলাৰ পৰা, আৰু ইয়াৰ 3গৰাকী হৈছে এয়া ছেইণ্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী। প্ৰথম স্থানত 597 নম্বৰ লাভ কৰি দখল কৰিছে ৰক্তোৎপল শইকীয়া। ইতিমধ্যেই প্ৰথমবাৰৰ বাবে News18 সন্মুখত ৰক্তোৎপল শইকীয়াই অনুভৱ প্ৰকাশ কৰিছে। দ্বিতীয় স্থানৰ খবৰ এই মুহূৰ্তত আমি জনাওঁ। দ্বিতীয় স্থানত উজলি উঠিছে 556 নম্বৰ স্থানেৰে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী ভূয়সী মেধি। দ্বিতীয় স্থান নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী ভূয়সী মেধিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। ভূয়সীৰ কাষত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ। আমি এই মুহূৰ্তত হীৰকজ্যোতিৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়াকৈ। হীৰক, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ পৰা ভূয়সী মেধিয়ে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে, আৰু ভূয়সী মোৰ লগত উপস্থিত আছে। এয়া আছে ৰাজ্যৰ দ্বিতীয় স্থান লাভ কৰা ভূয়সী মেধি, আৰু ভূয়সী মেধিৰ লগতে মাতৃ উপস্থিত আছে, লগতে পিতৃ। আৰু মই ক'ব বিচাৰিম যে পিতৃ এগৰাকী চিকিৎসক, আৰু তেওঁ দীৰ্ঘদিনৰ পৰা নলবাৰী যি চিভিল হস্পিটেল আছে তাতে চিকিৎসা বৃত্তি আগবঢ়াই আহিছে। আৰু মই প্ৰথমে দ্বিতীয় স্থান লাভ কৰা ভূয়সীৰ সৈতে কথা পাতিব বিচাৰিম। সকলোৱে সোধে অনুভৱ কেনেকুৱা, মই প্ৰথম প্ৰশ্নটো সুধিম তোমাক, অনুভৱ কেনেকুৱা যি দ্বিতীয় স্থান লাভ? বহুত ভাল লাগিছে মোৰ আজি, বহুত যথেষ্টখিনি কষ্ট কৰিছিলোঁ আৰু সেইমতে ফলাফল পাইছা। ভাবিছিলা নে কেতিয়াবা দ্বিতীয় স্থান লাভ কৰিম নে প্ৰথম স্থান লাভ কৰিম বুলি ভাবিছিলা? এটা নম্বৰৰ কাৰণে দ্বিতীয় স্থান লাভ কৰিলা, যিহেতু ভাবিছিলা নে প্ৰথম স্থান বা দ্বিতীয় স্থান? মই ষ্টেট ৰেংক এক্সপেক্ট কৰিছিলোঁ, কিন্তু মানে ফাৰ্ষ্ট ৰেংক সেইটো ভবা নাই, কিন্তু পাইছোঁ। মানে ষ্টেট ৰেংকটো কিন্তু মোৰ এক্সপেক্টেশ্যনটো আছিল, আগৰ পৰাই আছিল। প্ৰিপেৰেশ্যন কেনেদৰে কৰিছিলা, যিহেতু নৱম শ্ৰেণীৰ পৰা কোৱা হয় যে নৱম শ্ৰেণীৰ পৰাই ষ্টেণ্ড লাভ কৰিবলৈ হ'লে নৱম শ্ৰেণীৰ পৰাই মেইন বৃত্তি থাকিব লাগিব বা মেইন ফ'কাছ থাকিব লাগিব বুলি কোৱা হয়, কেনেদৰে অধ্যয়ন কৰিছিলা তুমি? মোৰ নৱম শ্ৰেণীত মোৰ সিমান এটা নাছিল, কিন্তু ক্লাছ 10ৰ পৰা মই যথেষ্টখিনি কষ্ট কৰিছোঁ, আৰু মানে টাইম টেবল নাছিল তেনেকুৱা, কিন্তু সদায় পঢ়াখিনি সদায় কমপ্লিট কৰিছিলোঁ, আৰু সেনেকৈ মানে যেতিয়া ইচ্ছা তেতিয়াই পঢ়িছিলোঁ। পঢ়াৰ বাহিৰে আৰু কিবা হবি আছেনে তোমাৰ? মই এনেই আৰ্ট পেইণ্টিং এইবোৰ কৰিছিলোঁ, বেলেগ নাই।
বেলেগ নাই কৰা যিসকল জুনিয়ৰ আছে বা যিসকলে এতিয়া 10ম শ্ৰেণী পঢ়ি আছে যেহেতু নতুন শিক্ষানীতি যেহেতু প্ৰযোজ্য হ'ব তুমি হয়তো গম পাইছা নতুন নিউ এডুকেশ্যন পলিচি আহিলে অসমত কেনেদৰে হ'ব বুলি ভাবা যেহেতু বাহিৰ অসমৰ আন আন ৰাজ্যত নিউ এডুকেশ্যন পলিচি ইতিমধ্যে ইমপ্লিমেণ্ট হৈছে মেট্ৰিক নাইকিয়া হ'ব বুলি কয় 12ত অন্তিমটো পৰীক্ষা হ'ব বুলি কয় কেনেকুৱা পাবা তোমালোকে সেইটো ভালেই হ'ব আৰু মানে ছাত্ৰ ছাত্ৰীসকলে যেহেতু মেট্ৰিকটো নাথাকিব কিন্তু 12ৰ যিটো ফাইনেল হ'ব সেইটো কাৰণে যথেষ্ট কষ্ট কৰিবলৈ মই সিহঁতক ক'ম আৰু এইম থাকিলে সিহঁতেও নিশ্চয় সফলতা পাব পাৰিব ভৱিষ্যতৰ পৰিকল্পনা কি দিওঁ মোৰ ডক্টৰ ইচ্ছা আছে এই কৃতিত্ব কাক দিব বিচাৰিবা তুমি এই ষ্টেণ্ড লাভ কৰাৰ বাবে মই সকলোকে মোৰ টিচাৰ্ছ মোৰ পেৰেণ্টছ সকলোকে মই ধন্যবাদ দিব বিচাৰিম সকলোৱে মোক যথেষ্টখিনি সহায় কৰিছে বহুত এনকাৰেজমেণ্ট দিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল ভূয়সী আৰু ভূয়সী মাতৃ আছে কোৱা হয় যে যিকোনো সন্তানৰ সফলতা আৰু এগৰাকী মাতৃৰ অৰিহণা থাকে কেনেদৰে আগবঢ়াই লৈ গৈছিল সন্তানক বা আজি এই দ্বিতীয় স্থান লাভ কৰাৰ ক্ষেত্ৰত আচলতে তাইৰ কষ্টখিনি তাই নিজৰ হয় মই মাত্ৰ হেল্পহে কৰিছোঁ তাইক বহুত কষ্ট কৰিছে তাই নিজে পঢ়াৰ ক্ষেত্ৰত তাইক ক'ব নালাগে বোলে পঢ় গৈ টাইম হৈছে সেনেকুৱা নাই তাই নিজে যায় আৰু নিজে তাইৰ সেইখিনি তাৰমানে যি কৰিছে তাই নিজৰ কষ্টৰ ফল পাইছে তাৰমানে হয় হীৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰ আপোনাৰ কাষলৈ আহিম পৰৱৰ্তী সময়ত হীৰকে আমাক দ্বিতীয় স্থান প্ৰাপক ভূয়সী মেধিৰ অনুভৱৰ কথা পিতৃ মাতৃৰ অনুভৱৰ কথা জনাইছে এই মুহূৰ্তত তৃতীয় স্থানৰ খবৰ আমি জনাইছোঁ তৃতীয় স্থানত 3জনে লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় স্থানত আছে পশ্চিম কাৰ্বি আংলঙৰ মৃদুপৱন কলিতা মৃদুপৱনে লাভ কৰিছে 595 নম্বৰ আমি পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা 10ম স্থান প্ৰাপকৰ প্ৰতিটো খবৰ আপোনালোকক জনাম প্ৰতিটো আপডেট আপোনালোকক দিম আৰু প্ৰতিগৰাকী স্থান প্ৰাপকৰ কাষত আছে আমাৰ সাংবাদিক প্ৰতিগৰাকী সাংবাদিকৰ জৰিয়তে এই সকল মেধাবী ছাত্ৰ ছাত্ৰীক আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিম তৃতীয় স্থান 3জনে লাভ কৰিছে ইয়াৰ ভিতৰত পশ্চিম কাৰ্বি আংলঙৰ মৃদুপৱন কলিতাই 595 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় স্থানত আছে আন দুগৰাকী ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তৃতীয় স্থানত 3গৰাকী ছাত্ৰ ছাত্ৰী পিছে পঢ়া শুনা কৰিছিলোঁ মেট্ৰিকৰ আগত বেনিফিচিয়াৰী কৰিছিলোঁ ভাবিছিলোঁ 95 আপ হ'ব বুলি ভাবিছিলোঁ পাৰ্চেণ্টেজটো কিন্তু ইমান এটা মই আশা কৰা নাছিলোঁ যে আছামত 3rd ৰেংক পাম বুলি আৰু তুমি কেইঘণ্টা পঢ়া মই 1 ঘণ্টা চাই ইমান নপঢ়োঁ মই যিমান মানে লেচন আছে সেইখিনি পঢ়িলোঁ মই এইখিনি পাৰ্ট খতম কৰি মেলি সেনেকৈ চাই পঢ়িছোঁ মই টাইম চাই নপঢ়োঁ ইয়াৰ পাছতে তুমি খেলা ধূলা কিবা এটা আগ্ৰহী কিবা আছে নেকি হয় খেলা ধূলাত আছে মই বেডমিণ্টন আৰু ক্ৰিকেট খেলোঁ তোমাৰ দেউতাক কি কৰে তেতিয়া দেউতা টিচাৰ আছিলে তোমাৰ মাও টিচাৰ সমান্তৰালকৈ আমি কাৰ্বি আংলঙৰ খবৰ জনাইছোঁ মৃদুপৱন কলিতা কাৰ্বি আংলঙৰ পৰা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে 595 নম্বৰ লাভ কৰিছে আৰু ইতিমধ্যেই তৃতীয় স্থানত আছে ডিব্ৰুগড়ৰ লাবিব মজিদৰ আমি মন্তব্য আগবঢ়ালোঁ লাবিব ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ ডন বস্কো এইচএছ স্কুলৰ ছাত্ৰ তৃতীয় স্থানত আছে বিপুৰীয়াৰ পাৰ্থ প্ৰতিম দাস তেওঁ লাভ কৰিছে 595 নম্বৰ বিপুৰীয়াৰ লোহিত ডিক্ৰং এইচএছ স্কুলৰ ছাত্ৰ হৈছে পাৰ্থ প্ৰতিম দাস 3গৰাকী আছে তৃতীয় স্থানত সমান্তৰালকৈ চতুৰ্থ স্থানৰ খবৰ আমি জনাম চতুৰ্থ স্থানো লাভ কৰিছে 4গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে চতুৰ্থ স্থানত আছে গোলাঘাটৰ স্নেহা শইকীয়া গোলাঘাটৰ দয়ানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ হৈছে স্নেহা চতুৰ্থ স্থানত আছে যোৰহাটৰ সমাদ্ৰিতা শৰ্মা সমাদ্ৰিতা যোৰহাটৰ বাগচুঙৰ ডন বস্কো হাইস্কুলৰ ছাত্ৰী সমাদ্ৰিতাৰ সৈতে থাকিব আমাৰ সাংবাদিক গৌতম শৰ্মা কিছু সময় পিছতেই ক্ষমা কৰিব গৌতম বৰা আছে যোৰহাটৰ পৰা আমাৰ সৈতে সমাদ্ৰিতা শৰ্মাৰ সৈতে গৌতম বৰাৰ সৈতে আমি সংযুক্ত হ'ম চতুৰ্থ স্থান লাভ কৰিছে ডুমডুমাৰ অন্নিশা বৰাই অন্নিশা ডুমডুমা ডন বস্কো হাইস্কুলৰ ছাত্ৰী এই 4গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু আটাইকেইগৰাকীয়ে লাভ কৰিছে 594 নম্বৰ 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত সন্মুখত আৰু ফলাফল লাভ কৰাৰ লগে লগে স্থানপ্ৰাপ্ত বিদ্যালয়সমূহত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে 10টা স্থান এই 10টা স্থানত উজলি উঠিছে ৰাজ্যৰ 55গৰাকী ছাত্ৰ ছাত্ৰী ৰাজ্যৰ 55গৰাকী ছাত্ৰ ছাত্ৰীয়ে 10টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু স্থানপ্ৰাপ্ত বিদ্যালয়সমূহত এই মুহূৰ্তত উৎসৱমুখৰ পৰিৱেশ
আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে নাচি বাগি এই মুহূৰ্তত আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আবতৰীয়া বিহু উদযাপন কৰিছে বিদ্যালয়সমূহত মিঠাই বিতৰণ কৰি আনন্দৰ ভাগ বটোৱাৰা কৰা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকখন বিদ্যালয়ত আমাৰ সাংবাদিক আছে আমি সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু এই উৎসৱমুখৰ পৰিৱেশ আপোনালোকক দেখুৱাম কাৰণ এইবাৰে হৈছে অন্তিমবাৰৰ বাবে স্থান প্ৰাপকৰ যিখন তালিকা এআই হৈছে অন্তিমবাৰ স্থান লাভ কৰিছে এই ছাত্ৰ ছাত্ৰীসকলে অহাবাৰৰ পৰা এই প্ৰক্ৰিয়া উঠাই দিয়া হ'ব কাৰণ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগ কৰা হ'ব নতুন ৰাষ্ট্ৰীয় নীতি শিক্ষা প্ৰয়োগ কৰাৰ লগে লগে দশম শ্ৰেণীৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা বোৰ্ডৰ জৰিয়তে অনুষ্ঠিত কৰা হয় সেই প্ৰক্ৰিয়া উঠাই দিয়া হ'ব গতিকে তেনেস্থলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল যি আবেগ যি স্থানপ্ৰাপ্তৰ যি এটা পৰিৱেশ সেয়া এক নষ্টালজিয়াত পৰিণত হ'ব আৰু সেই দিশৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ফলাফল যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে অন্তিমবাৰৰ বাবে 10টা স্থানৰ ফলাফল ঘোষণা কৰা হৈছে যি 10টা স্থানত এইবাৰ 55 গৰাকী ছাত্ৰ ছাত্ৰী উজলি উঠিছে এই স্থান প্ৰাপকৰ কাষত আমাৰ সাংবাদিকসকল আছে আমি প্ৰত্যেকটো খবৰ আপোনালোকক জনাম প্ৰথম দ্বিতীয় স্থানৰ আমি খবৰ জনাইছো তৃতীয় স্থানৰ খবৰ এই মুহূৰ্তত জনাই আছো তৃতীয় স্থানত আছে ডিব্ৰুগড়ৰ লাবিব মুজিব ডিব্ৰুগড়ৰ বৈৰাগী মঠ ডন বস্কো এইচএছ স্কুলৰ ছাত্ৰ লাবিব মুজিবে লাভ কৰিছে 595 নম্বৰ আৰু এই মুহূৰ্তত ডিব্ৰুগড়ৰ স্থান প্ৰাপকৰ কাষত আছে আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা আমি সংযুক্ত হৈছো ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ কি অনুভৱ ব্যক্ত কৰিব এটা প্ৰত্যাশিত ফলাফল লাভ কৰিছে এইগৰাকী ছাত্ৰ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় ডন বস্কো হাই ছেকেণ্ডেৰী স্কুলৰ লাবিব মুজিব নামৰ ছাত্ৰজনে সমগ্ৰ ডিব্ৰুগড়ৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তৃতীয় স্থান দখলেৰে আৰু লাবিব মুজিবৰ বাসগৃহত মই আছোঁ বৰ্তমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম ছাত্ৰজনৰ সৈতে লাবিব মুজিব আপোনাৰ শুভেচ্ছা জনাইছোঁ প্ৰথমতে কেনেধৰণে আচলতে কেনেধৰণে প্ৰস্তুতি চলাইছে আজি অনুভৱ কেনেধৰণৰ অনুভৱ মোৰ তৃতীয় স্থান পাম বুলি সেনেকুৱা কিবা আশা নাছিলে সেইকাৰণে মানে ভাল লাগিছে আৰু পাইছোঁ যেতিয়া কেনেকৈ ধৰণে আচলতে নিজকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে প্ৰস্তুতি কেনেধৰণে মই বেছি নহয় মই 7-8 ঘণ্টা মানে পৰিছিলোঁ দিনত আৰু মই খেলিছিলোঁ লগতে সেইকাৰণে মোৰ বেলেঞ্চ খেলা ধূলাও কৰিছিলে এগৰাকী বেডমিণ্টন খেলুৱৈ ইয়াৰ মাজতে কেনেকৈ ধৰণে আগবঢ়াই লৈ গৈছিলে আৰু যিহেতু কৰোণাই 2 বছৰ কাল বহুতে অসুবিধাৰ সৃষ্টি কৰিছিল ছাত্ৰ ছাত্ৰী কেনেধৰণে আগবঢ়াই নিছিলে নিজে ভাবিছিলোঁ আৰু কৰিব পাৰিম সেইকাৰণে বেলেঞ্চ কৰি হৈ গ'ল আৰু ভৱিষ্যতে কি হোৱাৰ কি কৰাৰ আশা বা কি পঢ়াৰ আশা আছে মই ছায়েন্স লৈ পঢ়িম আৰু এজন ভাল চিকিৎসক হোৱাটো বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক উঠি অহা ছাত্ৰ ছাত্ৰী কি ক'ব বিচাৰিবা কেনেধৰণে পঢ়িলে আগবাঢ়ি যাব বুলি নিতৌ যিমান আমি নিশ্চয় কৰি ল'ব লাগে যে ইমান ঘণ্টাই পঢ়িম মই আৰু সিমানে পঢ়িব লাগে যিটো কনচিষ্টেণ্ট থাকিব লাগে আৰু বছৰ আগৰ পৰাই যদি ভালছে পঢ়ে তেতিয়া একো নহয় ভাল হ'ব আৰু অনলাইন ক্লাছ কৰা হৈছিলে হয় অনলাইন ক্লাছৰ দ্বাৰা কিবা উপকৃত হৈছিলে আগতে অলপ কষ্ট হৈছিলে তাৰপিছত নিজে নিজে বেলেঞ্চ হৈ গ'ল চব ধন্যবাদ জনাইছোঁ এয়া হৈছে লাবিব মুজিব আৰু লাবিব মুজিব এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মোৰ কাষতে আছে পিতৃ আপোনাৰ ওচৰলৈ আহিছোঁ আজি খুবেই এটা ভাল খবৰ আপোনাৰ সন্তানে এটা ভাল স্থান লাভ কৰিছে কি ক'ব আজি মোক খুবেই ভাল লাগিছে মই আশা কৰা নাছিলোঁ যে মোৰ সন্তানে 3rd পজিশ্যন পাব তথাপি এতিয়া গোটেই অসমত হেৰি পৰিছে 3rd পজিশ্যন পাইছে মোক খুব ভাল লাগিলে কেনেকৈ ধৰণে আচলতে আপোনালোকে কেনেকৈ ধৰণে সহযোগ কৰিছিলে পঢ়া শুনাৰ কাৰণে যি বস্তু লাগে আমি আনি দিওঁ মইতো বেছিকেলি ক্লিনিকতে বেছি থাকোঁ ছাৰহঁতে মাকহঁতে যিখিনি মানে হেৰি কৰিব লাগে কৰিছিলে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত মাতৃ আছে আপোনাৰ ওচৰলৈ আহিছোঁ খুবেই ভাল খবৰ আজি এই মুহূৰ্তত কেনেকৈ ধৰণৰ অনুভৱ হৈছে আৰু এইটো অনুভৱটোতো ভালেই আৰু মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালীবোৰ ভাল কৰিলে তাতছে বেছি ডাঙৰ আৰু মানে হেৰি কথা নাই আৰু মানে সেই আজি খুবেই ভাল লাগিছে আৰু এয়া তৃতীয় স্থান প্ৰাপকৰ কাষত আছিল আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা আৰু সমান্তৰালকৈ চতুৰ্থ স্থান প্ৰাপকৰ খবৰ এই মুহূৰ্তত আমি জনাওঁ চতুৰ্থ স্থানত উজলি উঠিছে 4 গৰাকীকৈ ছাত্ৰ ছাত্ৰী ইয়াৰ ভিতৰত চতুৰ্থ স্থানত আছে যোৰহাটৰ সমাদৃতা শৰ্মা 594 নম্বৰ লাভ কৰিছে সমাদৃতা হৈছে যোৰহাটৰ বাগচুঙৰ ডন বস্কো হাইস্কুলৰ ছাত্ৰী আৰু এইগৰাকী ছাত্ৰীৰ কাষত উপস্থিত আছে আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা গৌতম সংযুক্ত হৈছোঁ আপোনাৰ সৈতে প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ কি অনুভৱ এই মুহূৰ্তত ব্যক্ত কৰিব সমাদৃতা শৰ্মা তেওঁৰ পিতৃ মাতৃয়ে
যে এইবাৰ বহু বছৰৰ মূৰত মেট্ৰিকৰ ৰিজাল্ট দিয়া যেন লাগিছে আৰু আজি এই মেট্ৰিকৰ ৰিজাল্টে যোৰহাটবাসীৰ মুখত হাঁহি বিৰিঙাইছে কিয়নো 3গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীয়ে প্ৰথম 2টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু যোৰহাটে 4ৰ্থ 5ম আৰু 8ম স্থান আজৰি আনিবলৈ সক্ষম হৈছে আৰু তাৰে এগৰাকী কৃতিমান ছাত্ৰী যি 4ৰ্থ স্থান অধিকাৰ কৰিছে সমাদ্ৰিতা শৰ্মা আজি আমি উপস্থিত আছোঁ তেওঁৰ সৈতে বহুত শুভকামনা জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু এটা কথা কৈ লওঁ যে মোৰ ঘৰো তৰাজানতে আৰু মোৰ ঘৰৰ পৰা কিছু নিলগতে সমাদ্ৰিতাহঁতৰ বাসগৃহ আজি আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ আৰু প্ৰথমে জানিম যে এই সফলতাৰ আঁৰৰ কাহিনী কি হয় মই দিনৰ যথেষ্টখিনি সময় পঢ়াতে কনচেনট্ৰেট কৰিছিলোঁ ইবোৰ হবিজ আছিল যদিও পঢ়াটো প্ৰায়ৰিটাইজ কৰিছিলোঁ সদায় কি পঢ়িবই লাগিব পঢ়িলেই নহ'ব পঢ়াটোহে আচলতে লাষ্টত পঢ়াই কাম দিয়ে সেইকাৰণে সদায় পঢ়িছিলোঁ আৰু স্থান পাম বুলি ভাবিছিলোঁ 4ৰ্থ স্থান পাম বুলি ভবা নাছিলোঁ বহুত আনএক্সপেক্টেড হয় সেইকাৰণে বহুতেই বেছি ভাল লাগিছে আৰু আমাৰ স্কুলৰ পৰা গৌৰৱ কঢ়িয়াই আনিব পৰা বাবে বহুত ভাল লাগিছে আৰু বহুতে জানিব বিচাৰিব যে তুমি 4ৰ্থ স্থান লাভ কৰিছা তাৰ বাবে দৈনিক কিমান ঘণ্টাকে তুমি পঢ়িছিলা হয় মই তেনেকৈ ঘণ্টা হিচাপে কাউণ্ট কৰি থকা নাছিলোঁ দিনৰ মেক্সিমাম টাইমে পঢ়িছিলোঁ আৰু তাৰপিছত বাকী খোৱা টাইমখন আছিলে আৰু অনলাইন ক্লাছেছৰ টাইম আছিলে তাৰপিছত পঢ়াই হৈছিলে আৰু তেনেকৈ কাউণ্ট কৰি থকা নাছিলোঁ আৰু এতিয়া আমি যি জানিব পাৰিছোঁ যে তুমি মেডিকেল শিক্ষাৰ বাবে আগ্ৰহী আৰু তাৰ বাবে যোৰহাটতে তুমি অধ্যয়ন কৰিবা হায়াৰ ছেকেণ্ডেৰী হয় মই যোৰহাটৰ প্ৰজ্ঞা একাডেমীতে পঢ়িম বুলি ভাবিছোঁ তাতে উপযুক্ত শিক্ষা লাভ কৰিম বুলি ভাবিছোঁ সেইকাৰণে আৰু মেডিকেল এখন ভাল এইমছ এখনত মানে ইচ্ছা কৰি আছোঁ হয় 600 নম্বৰ ভিতৰত সমাদ্ৰিতাই 594 নম্বৰ লাভ কৰিছে আৰু কেইটামান কথা জানিবলৈ চেষ্টা কৰিম যে আমি দেখিবলৈ পাওঁ যে তুমি যিহেতু বাক্সুং ডনবস্কৰ পৰা স্থান লাভ কৰিছা আৰু তোমালোকৰ স্কুলত যেতিয়া তুমি পঢ়িছিলা তেতিয়া তাত তোমালোকক খিচিৰি খুৱাই নাই বা যে ক্লাছ 1 প্ৰথমমান শ্ৰেণীৰ পৰা 8লৈকে পাছ কৰাই দিয়ে তেনেকুৱা আছিল নেকি তোমালোকৰ স্কুলত নাই তেনেকুৱা নহয় ফাৰ্ষ্টৰ পৰা মানে 10th ক্লাছলৈকে আছিলে এতিয়া 11th আৰু 12th খুলিছে স্কুলতে তাত এনেতো পাছ কৰাই নিদিয়ে চাগে নিদিয়ে বহুতে বেছি ষ্ট্ৰিক্ট আৰু বহুত কম্পিটিশ্যন আছিলে আৰু টিচাৰ্ছবোৰ মানে বহুত মানে যাতে আমাৰ পিছলৈ ভাল হয় সেইকাৰণে বহুত মানে টানি পেলাই চাইছিলে সেইটো বাবে আৰু এতিয়া এনেকুৱা বহুতে বেছি পঢ়িব লগা হৈছিলে বহুত কম্পিটিশ্যন বহুত ডিচিপ্লিন হয় স্কুলখন বাট ষ্টিল টিচাৰ্ছ বহুত ফ্ৰেণ্ডলি হয় সেইকাৰণে মানে ভয়ো নালাগে সেইকাৰণে মানে পুৰা মানে ফ্ৰেণ্ডলিকৈ কথা পাতিব পাৰি আৰু হয় মাতৃ আছে আৰু যিহেতু এই সফলতাত মাতৃ আৰু পিতৃৰ বহু অৰিহণা আছে আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী বাইদেউ বহুত শুভেচ্ছা জনাইছোঁ কেনেকৈ পঢ়িছিলে কেনেকৈ গাইড দিছিলে কাৰণ সকলোৱে জানিবলৈ বিচাৰে যে নিজৰ সন্তানক কেনেধৰণে গাইড দিলে এনে সফলতা লাভ কৰিব পৰা যায় তাইৰ পঢ়াৰ ক্ষেত্ৰত বহুত চিনচিয়াৰ আছিলে তাই একাগ্ৰতা আছিলে বহুত সেইকাৰণে তাই সদায় নিয়মীয়াকৈ পঢ়ে তাই ক্লাছ 5 মানৰ পৰা এই ক্ষেত্ৰত সদায় ৰেগুলাৰলি তাই পঢ়া শুনা কৰে সৰুকালৰ কথা মই নকওঁৱেই সৰুতেও তাই বহুত চিনচিয়াৰ মই তাইক কোনো দিনে আমি পঢ়গে বুলি ক'ব লগা হোৱা নাই তাই ৰেগুলাৰলি পঢ়া শুনা কৰে সদায় নিজৰ কাম নিয়মীয়াকৈ কৰে আৰু পঢ়াৰ ক্ষেত্ৰত তাই সদায় মনোযোগ দিয়ে আৰু সেইকাৰণে তাই সদায় এটা ভাল ফল লাভ কৰি আহিছে স্কুলৰ পৰীক্ষাবিলাকতো তাই সদায় আগবাঢ়ি থাকে আৰু তাইৰ মনত কম্পিটিটিভ মাইণ্ড এটা আছে মানে প্ৰতিযোগিতামূলক এটা ভাৱ আছে সেইকাৰণে তাই মই ভাবিছিলোঁ তাই যে এবাৰ 10টা স্থান দিলে হয় গৌতম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ কাষলৈ আমি এই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাম সমাদ্ৰিতাই অধ্যয়ন কৰা বিদ্যালয় ডন বস্কোত এক উৎসৱমুখৰ পৰিৱেশ আৰু এইখিনি মুহূৰ্তত আমি তৃতীয় স্থান প্ৰাপক যিহেতু আমি জনাইছোঁ তৃতীয় স্থানত 3গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তাৰ ভিতৰত পশ্চিম কাৰ্বি আংলঙৰ মৃদুপৱন কলিতা 595 নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিছে আৰু এই মুহূৰ্তত খেৰণিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন তৃতীয় স্থান প্ৰাপক মৃদুপৱন কলিতা আছে বিপুলৰ সৈতে বিপুল প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ মৃদুপৱন কলিতা এক উৎসৱমুখৰ পৰিৱেশ কি অনুভৱ এই মুহূৰ্তত ব্যক্ত কৰিব পৰিৱেশ এই কাৰণেই যে এই খেৰণি ডন বস্কো স্কুলৰ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যি ঘোষণা কৰিছে তাত এই স্কুলখনৰে তৃতীয় স্থান লাভ কৰিছে ষ্টেণ্ড কৰিছে আৰু আমাৰ লগতে উপস্থিত আছে মৃদুপৱন কলিতা তেওঁৰ আচল ঘৰ আচলতে মঙলদৈ কিন্তু মাকে ইয়াতে হাৱাইপুৰত চাকৰি কৰে স্কুলত আৰু তাৰ বাবে দেউতাক ঢুকাইছে আজি কেইবছৰমান আগতে গতিকে মাতৃৰ লগতে মৃদুপৱন আছিলে মৃদুপৱনক আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ মই তোমাক সুধিব বিচাৰিছোঁ যে আজি যি ফলাফল ঘোষণা কৰিলে তুমি সমগ্ৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ অসমলৈ তুমি গৌৰৱ কঢ়িয়াই আনিছা কি ক'বা তুমি প্ৰথমতে হয় বৰ ভাল লাগিছে এতিয়া মোৰ বহুত আনন্দ ইমান এটা মই ভবা নাছিলোঁ যে ইমান মাৰ্কছ পাম বুলি মানে ইমান এটা আশা নাছিলে টপ 3 আহিম বুলি মোৰ এটা আশা আছিল যে 95 ওপৰতো পামেই চিয়'ৰ আছিলে মোৰ কিন্তু এতিয়া মই টপ 3 বহুত ভাল লাগিছে
যোৱা বছৰ কিন্তু পৰীক্ষা নহ'ল ক'ভিডৰ কাৰণে গতিকে যোৱা বছৰ তুমি যদি মেট্ৰিক দিব লাগিলহেঁতেন তেতিয়া মনটো অলপ বেয়া লাগিলহেঁতেন আৰু গতিকে এই যে ক'ভিডৰ সময়ত কেনেকৈ তুমি প্ৰিপাৰেশ্যন কৰিছিলা মেট্ৰিকৰ কাৰণে হয় ক'ভিডৰ সময়তো আমাৰ স্কুলৰ পৰা অনলাইন ক্লাছ চলি আছিলে সেনেকৈ মোৰ চলিছিল লগতে টিউশ্যনো আছিলে টিউশ্যনৰ পৰাও পঢ়াইছিল লগতে মায়ে মানে মোক ফোনটো দি দিছিলে মাৰ ফোনে হয় কেতিয়াবা ইউজ কৰিব দিছিলে তাতে পঢ়িব দিছিলে ইউটিউবত বা গুগলত এনেকৈ চাই পেলাই পঢ়িব দিছিলে সেনেকৈ মই প্ৰিপেৰেশ্যন কৰিছিলোঁ তুমি আটাইকেইটা ছাবজেক্টতে যিহেতু লেটাৰ মাৰ্কছ পাইছা গতিকে কোনটো ছাবজেক্ট আৰু অলপ বেছি ভাল পোৱা তুমি এই গোটেইকেইটা ছাবজেক্টৰ ভিতৰত হয় মেথছ আৰু ছায়েন্স এই দুটা মেথছ ছায়েন্স হয় এতিয়া ক'ত নাম লগাবা বা ভৱিষ্যতৰ পৰিকল্পনা কি মই আজমল ছুপাৰ 40ত নাম লগাম বুলি ভাবিছোঁ মই চিলেক্ট হৈ গ'লোঁ এণ্ট্ৰেঞ্চ দিছিলোঁ কোৱালিফাই হৈ গৈছোঁ তাতে আৰু মোৰ আশা মানে এইম হ'ল মোৰ ইঞ্জিনিয়াৰ বনা আৰু অৱসৰ সময়ত তুমি কি কৰি ভাল পোৱা হয় মই যেতিয়া ফ্ৰী টাইম পাওঁ তেতিয়া ড্ৰয়িং কৰি বহুত ভাল পাওঁ আৰু মোৰ খেলা কুদাটো বৰ মন আছে মই বেডমিণ্টন খেলোঁ বেডমিণ্টন খেলি কোন খেলুৱৈৰ খেল বেছি ভাল লাগে পি ভি সিন্ধুৰ ভাল লাগে হয় বেডমিণ্টন খেলে অৱসৰ টাইমত ছবি আঁকে মৃদু পৱন কলিতাই তেওঁ খুব সুন্দৰভাৱে ক'লে আমাৰ যে অলিম্পিকৰ পদক বিজয়ী আমাৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুৰ খেল ভাল পায় বুলি কৈছে মৃদু পৱনে আমি ভাল লাগিছে যে তেওঁ পঢ়া শুনা কৰাৰ লগতে বেডমিণ্টন নিজেও খেলে আৰু পি ভি সিন্ধুৰ তাৰকা খেলুৱৈক তেওঁ অনুসৰণ কৰে মাক উপস্থিত আছে মই মাকৰ সৈতে কথা পাতিব বিচাৰিছোঁ আপোনাৰ ঘৰ মঙলদৈত কিন্তু আপুনি ইয়াতে হাৱাইপুৰত চাকৰি কৰে অকণমান জনাওকচোন কেনেকৈ তাক সহায় কৰিছিলে আপুনি হয় সহায়টো ক্লাছ 2ত থাকোঁতে দেউতাকক হেৰুৱাইছে তেতিয়াৰ পৰা মা দেউতা গোটেইখিনি দায়িত্বই মই লৈছোঁ কোনোদিন দেউতাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাই তেতিয়াৰ পৰা ক্লাছ 8লৈ মই সম্পূৰ্ণ গুৰুত্ব দিছোঁ পঢ়া শুনা কেতিয়া পঢ়িব কেতিয়া টিউশ্যন যাব কেতিয়া শুব সেইখিনি মই সম্পূৰ্ণ মেইনটেইন কৰিছিলোঁ হয় আৰু খেলি ভাল পায় বুলি কৈছে আৰু ছবি আঁকে কওকচোন অকণমান ছবি আঁকে সি ছবি আঁকি সৰুৰে পৰাই ভাল পায় আৰ্ট স্কুল এখনত দিছোঁ ইয়াতে আৰ্টৰ DFR মানে আৰ্ট কমপ্লিট হ'ল আৰু এতিয়া তাৰপিছত ছবি আঁকি ভাল পায় হয় হয় আৰু খেলেও অৱসৰ টাইমত বেডমিণ্টন খেলে ঠাণ্ডা দিনত আমাৰ সন্মুখতে হেৰি এখন আছে কোৰ্ট এখন আছে বেডমিণ্টন খেলে আজিৰ পৰা কেইবছৰমান আগতে দেউতাক ঢুকাইছে গতিকে তাক লৈ আপুনি যিহেতু মঙলদৈৰ পৰা বহু দূৰত ইয়াত আপুনি খেৰণিত থাকে হাৱাইপুৰত চাকৰি কৰে অসুবিধা হোৱা নাছিল নেকি অসুবিধাটো যথেষ্ট হৈছে কিন্তু ল'ৰা ছোৱালী আমি জন্ম দিছোঁ যেতিয়া আমিতো ডাঙৰ দীঘল কৰিবই লাগিব ইহঁতক কোনো আমি অসুবিধা দিবই নোৱাৰিম ন গতিকে যিখিনি কষ্ট হয় এনেদৰে গৌৰৱান্বিত হৈ উঠিছে মাতৃ এই মুহূৰ্তত আমি বিপুল এই মুহূৰ্তত বিদায় জনাম পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু এনেদৰে এতিয়া উৎসৱমুখৰ পৰিৱেশ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰতিগৰাকী সাংবাদিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম বিদ্যালয়সমূহৰ এই উৎসৱমুখৰ পৰিৱেশ আপোনালোকক দেখুৱাম এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে হীৰক পৰিৱেশ দেখুৱাওক কেনেকুৱা ধৰণৰ অনুভৱ এই মুহূৰ্তত স্থান প্ৰাপকৰ হয় জয়ন্ত ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিহেতু নলবাৰী দুটাকৈ স্থান নলবাৰী দুটাকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভূয়সী মেধিয়ে যিহেতু দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে মৌচুমা বৰ্মনে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত পৰিৱেশ দেখাই আছে যিটো ছাত্ৰ ছাত্ৰীসকলৰ এই সৈতে শিক্ষকসকলে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু দুটাকৈ স্থান লাভ কৰিছে এই বিদ্যালয়খনৰ ছাত্ৰীয়ে এনেদৰে আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে ঢোল তাল বজাই তেওঁলোকে আনন্দ মতলীয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু সতীৰ্থ যিটো অঞ্জনাই দেখাইছে ইয়াৰ পৰিৱেশসমূহ যিহেতু সকলোৱে আনন্দ মতলীয়া হৈ পৰিছে যিহেতু দীৰ্ঘদিনৰ অপেক্ষা মূৰত এই বিদ্যালয়খনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে 2020 বৰ্ষত এই বিদ্যালয়খন বা 19-20 বৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্তত যিহেতু আপোনালোকৰ এই শিক্ষক-শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম কেনেকুৱা লাগিছে আজি অনুভৱ কেনেকুৱা অনুভৱ সঁচাকৈ ক'বলগীয়া একেবাৰে আনন্দিত হৈছে খুব আনন্দিত খুবেই আনন্দিত আপোনালোকে পৰিৱেশ চাই গমেই পাইছে আমাৰ গোটেইবিলাক ছাত্ৰ ছাত্ৰী টিচাৰ প্ৰিন্সিপালমেন আমি চবেই গৌৰৱান্বিত জ্ঞাপন কৰিছোঁ পোনে পোনে ইয়াৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত সকলো যিহেতু পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে যে 10 বজাৰ লগে লগে ফলাফল ঘোষণা হৈছিল আৰু ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ইয়াত দেখিব পোৱা গৈছে যে সকলোৱে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে কৈছে যে যিগৰাকীয়ে স্থান লাভ কৰিছে
কৰিছে তাতকৈ আনন্দৰ কথা একোৱেই নাই। এইখন বিদ্যালয়ত যদি ক'ব যায় যি সামগ্ৰিক ফলাফল যথেষ্ট সন্তোষজনক বুলি জানিব পৰা গৈছে। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে দুগৰাকী ছাত্ৰী, সেই দুগৰাকী ছাত্ৰীও মোৰ লগত উপস্থিত আছে। তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এই দুগৰাকী ছাত্ৰীয়ে যিহেতু স্থান লাভ কৰিবলৈ সক্ষম হৈছে, দ্বিতীয় স্থান লাভ কৰিছে ভূয়সী মেধিয়ে আৰু ষষ্ঠ স্থান লাভ কৰিছে মৌচনা বৰ্মনে। মৌচনা বৰ্মনৰ সৈতে আমি পুৱাৰ ভাগত যিহেতু ভূয়সীৰ সৈতে কথা পাতিছিলোঁ, এতিয়া মৌচনাৰ সৈতে কথা পাতিবলৈ মই চেষ্টা কৰিম। অনুভৱ কেনেকুৱা, যিহেতু আজি অনুভৱ চাগে সুকীয়া, প্ৰথমে অনুভৱ কেনেকুৱা হৈ সুধিছোঁ? খুবেই ভালে হৈছে। মই কষ্ট কৰিছিলোঁ আৰু সেই হিচাপে ৰিজাল্টটো পাইছোঁ, বহুত ভাল লাগিছে। ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে আৰু ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? মোৰ এজন ভাল ডক্টৰ হ'ব ইচ্ছা। আৰু কেনেদৰে পঢ়া শুনা কৰিছিলা তুমি যিহেতু পৰীক্ষাৰ কাৰণে? মই ইউজুৱেলি 6-7 ঘণ্টা পঢ়িছিলোঁ আৰু সেইখিনি সময় পঢ়োঁ, ভালকৈ কনচেনট্ৰেট কৰি পঢ়িব চাওঁ। আৰু এতিয়া ক'ত নামভৰ্তি কৰিবা আৰু কি হ'ম বুলি ভাবিছা? ভাবিছোঁ মই কটনত ল'ম বুলি ভাবিছোঁ। কটনত ল'বা? কেনেকৈ পঢ়া শুনা কৰিছিলা, কিমান ঘণ্টা পঢ়া শুনা কৰিছিলা? মই এনেই 6-7 ঘণ্টামান পঢ়োঁ আৰু 6-7 ঘণ্টাকৈ পঢ়িছিলা। পঢ়া শুনাৰ বাহিৰে আৰু কিবা হবি আছেনে তোমাৰ? হয়, মই ছবি আঁকি বহুত ভাল পাওঁ। ছবি আঁকো, তাৰপিছত উপন্যাস পঢ়ি ভাল পাওঁ আৰু গান শুনি ভাল পাওঁ। প্ৰিয় উপন্যাস কোনখন তোমাৰ? প্ৰিয় উপন্যাস এই বহুতেই আছে। মই হেৰি পটাৰ বহুত ভাল পাওঁ। কোনখন? হেৰি পটাৰ পঢ়ি ভাল পাওঁ। হয়। এই যি তোমাৰ সাফল্য লাভ কৰিছা, ষষ্ঠ স্থান লাভ কৰিছা, ভাবিছিলানে তুমি ৰেংক পাম বুলি 10টাৰ ভিতৰত? মই নিজৰ বেষ্টে দিছোঁ, তাতে আৰু লাভো লাগিব অলপ, সেই মানে এক্সপেক্ট কৰিছিলোঁ। এই কৃতিত্ব কাক দিব বিচাৰিবা, ক্ৰেডিট কাক দিব বিচাৰিবা এই সফলতা তোমাৰ? ক্ৰেডিট কাক? প্ৰথমে মই মোৰ মা দেউতাক বহুত ধন্যবাদ জনাইছোঁ। তাৰপিছত মোৰ বা আৰু মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকে মোক বহুত ইনস্পায়াৰ কৰিছে, এনকাৰেজ কৰিছে, মানে বহুত গুৰুত্ব দিছে। বহুত ধন্যবাদ। ভূয়সী আছে, মই তেওঁৰ সৈতে কথা পাতিম। পুৱাৰ ভাগত আমি বহুত কথাই পাতিছিলোঁ। আজি স্কুললৈ আহি কেনেকুৱা লাগিছে দ্বিতীয় স্থান লাভ কৰাৰ পিছত? বহুত ভাল লাগিছে, বহুত হেপ্পী হৈ আছোঁ আৰু সকলোৱে ইমান আনন্দ পৰিৱেশ এটা গঢ়ি তুলিছে, বহুত ভাল লাগিছে। যিসকল জুনিয়ৰ আছে সেই জুনিয়ৰসকলক কি ক'ব বিচাৰিবা? যিসকল ক্লাছ 10ত আছে তেওঁলোকক কি পৰামৰ্শ দিবা বা কি ক'ব বিচাৰিবা তুমি এই মুহূৰ্তত? তেওঁলোকৰো হয়তো সিহঁতৰ হয়তো লাষ্ট মেট্ৰিক হ'ব পাৰে, চ' তেওঁলোকক মই ক'ব বিচাৰোঁ যাতে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰে, নিজক লগামতে পঢ়ে আৰু এইম এটা ৰাখি যাতে সিহঁতেও মানে ষ্টেট ৰেংক পাবৰ বাবে যথেষ্ট কষ্ট কৰে। আমি গম পাওঁ মানে তুমি ইতিমধ্যে একাদশ শ্ৰেণীৰ বাবে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছাই। ক'ত কেনেকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰিছা তুমি, আমি জানিব বিচাৰিম। মইতো এতিয়া মানে চাই বিকাশতে লৈছোঁ, তাতে মই নিটৰ কোচিংটো কৰি আছোঁ। বেলেগ নাই, তাতে মানে মই 2 বছৰটো পঢ়িম আৰু তাতে সফলতা পাবৰ বাবে চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এই আছিল দুগৰাকীকৈ ছাত্ৰী, যিহেতু লিটিল ফ্লাৱাৰ স্কুলৰ দুগৰাকীকৈ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভূয়সী মেধি আৰু ষষ্ঠ স্থান লাভ কৰিছে আন এগৰাকী ছাত্ৰীয়ে। আৰু ক'ব বিচাৰিম যে এই এবাৰ নলবাৰীত যিহেতু সামগ্ৰিকভাৱে ফলাফল যথেষ্ট সন্তোষজনক বা যথেষ্ট ভাল।